হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ হয়তো ভাল, মোৰো ভাল। আজি পিছে নৱমী পূজা, আপোনালোকক অষ্টমী পূজাৰ ভিডিঅ'টো ইতিমধ্যে মই আপলোড কৰিছোঁ। আপোনালোকে চালেনে? যদি চোৱা নাই এতিয়া চাই ল'ব। আৰু এতিয়া মই যাত্ৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱা। এতিয়া সময় ঠিক 8 বাজি গৈছে। এতিয়া মই আপোনালোকক নকওঁ আজি নৱমী পূজা ক'ত কৰিব যাই আছোঁ। পূজা বুলি ক'লেতো একোৱেই নাই, এতিয়া তেনেকুৱাকৈ কোনো মেলা নাই। অকণমান বেয়াও লাগিছে মনটো, মেলা যিহেতু নহয়। আৰু আজি মই 10 বছৰৰ পিছত সেই পূজাস্থলীত উপস্থিত হ'ম। মানে আগতে গৈছিলোঁ, কিন্তু এইবাৰ মানে যোৱা নাই আৰু আজি ওলাইছোঁ 10 বছৰ পিছত। এতিয়া সেই 10 বছৰৰ পিছত যাব লোৱা পূজাস্থলীত আপোনালোককো লৈ যাম। সেইকাৰণে মই ভিডিঅ'টো মানে আৰম্ভ কৰি দিলোঁ ৰাস্তাতে। আৰু ৰাস্তাত আপোনালোকে ভিউজবোৰ আপোনালোকক মই দেখাই থাকিম, কেনেকুৱা আকাশখন আৰু কি দেখা পাওঁ অকণমান দেখাব চেষ্টা কৰোঁ। ব'লকচোন আপোনালোকেও মোৰ লগ ফাইনেলি আহি পালোঁ সেই পূজাস্থলী। এতিয়া আপোনালোকে গম পাই যে মই কোনখন পূজাস্থলীত উপস্থিত আছোঁ। সৰুপেটাৰ পূজাস্থলীত, ভৱানীপুৰৰ একেবাৰে ওচৰতে বুলি ক'ব পাৰি। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, হাউলিৰ পৰা। এতিয়া মই আহিলোঁ। এতিয়া ব'লকচোন ভিতৰলৈ প্ৰৱেশ কৰোঁ, কেনেকুৱাকৈ কি কৰিব পাৰি চাওঁ। চাকি বন্তি জ্বলাওঁ, দেৱীৰ আশীৰ্বাদ লওঁ। মই চাকি বন্তি জ্বলালোঁ আৰু ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছিলোঁ মন্দিৰৰ ভিতৰত, কিন্তু এতিয়া মানা কৰিছে কমিটিৰ মানুহে। কৈছে যে ভিতৰত সোমাব নিদিয়ে, যিহেতু এতিয়াতো সকলোতো জানেই কি চলি আছে। সেইকাৰণে বাহিৰৰ পৰা সেৱা কৰিছোঁ। যি নহওক কিয় আমি আশীৰ্বাদহে ল'ব লাগে, মনৰ পৰা আশীৰ্বাদ প্ৰাৰ্থনা কৰিলে আমাৰ নিশ্চয় ফল পাব বুলি ভাবোঁ। আৰু এতিয়া মই আপোনালোকক গোটেইখিনি দেখাব চেষ্টা কৰিম। ইয়াত ওচৰত মানে কোনো এখন দোকান নাই, মেলা নাই হোৱা। আগতে এইখন ফিল্ডত মেলা হৈছিল, আৰু মই নিজে সৰুতে যেতিয়া আহিছিলোঁ মই নিজে গম পাই গৈছোঁ। আজি মই 10 বছৰৰ পিছত আহিছোঁ। তাকো আহিছোঁ মই এনেকুৱাকৈ এটা পৰিস্থিতিত, যিটো পৰিস্থিতিত আমাক কোনেও ক'তো একো নহয় মেলা বুলিবৰ কাৰণে। এইবাৰ এইটো বছৰ একেবাৰে বেয়া গ'ল। আৰু ইয়াত আমি বেছি দেৰি নকৰোঁ, যিহেতু আমি সেৱা কৰিব আহিছোঁ। যিহেতু আমাৰ ইয়াত সেৱা কৰা হ'ল, আৰু ইয়াৰ পৰা আমি যামগৈ। এতিয়া ক'ত যাম আপোনালোকক মই কৈ আছোঁ, আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ। মন্দিৰৰ সেই চাইডে ৰাস্তাটোৰ সেই পাৰে এটা পুখুৰী আছে, আৰু পুখুৰীটোত কিবা এটা নীলা নীলা ফুল বহুত ধুনীয়া কৰিছে। পুখুৰীটোৰ সৌন্দৰ্যটো বঢ়াইছে। সেইটো অৱশ্যে মই কথাটো কৈ আছিলোঁ তাতে, কিন্তু তাক কিবা শব্দ হোৱাৰ কাৰণে মই তাতে ষ্টপ কৰি দিলোঁ। ষ্টপ কৰি দি মই তাত ৰেকৰ্ড কৰিব লগা হৈছে ভইচটো। আৰু সেই নীলা নীলা ফুলটো মই নামটো নাজানো, আৰু আপোনালোককো ভালদৰে দেখাব নোৱাৰিলোঁ চাগে। সেইকাৰণে আপোনালোকে যদি পুখুৰীটোৰ নাম এই ফুলটোৰ নামটো জানে তেতিয়াহ'লে ক'বচোন কি ফুল হয়। এইটো বহুত ভাল লাগে, ভেট ফুলো নহয়, পদুম ফুলো নহয়। কিন্তু মন্দিৰৰ দৰ্শন কৰি আহিলোঁ, আৰু এতিয়া মই গাড়ীত বহি দিছোঁ। এতিয়া মই যাত্ৰা কৰিম পাঠশালালৈ, বাৰ ঘৰলৈ। আৰু ৰাস্তাত যি পাওঁ আপোনালোকক দেখাওঁ। এতিয়া মই মাস্কখন খুলি ল'ম, বহুত গৰম লাগিছে, আৰু মই চেনিটাইজ কৰি ল'ম, হাতত কৰি ল'ম। এইটো আপোনালোকে মাস্ক আৰু চেনিটাইজটো আপোনালোক প্ৰতিজন ব্যক্তিয়ে লগত ৰাখিব, কাৰণ বহুত প্ৰয়োজনীয় বস্তু হয়। এতিয়া আপোনালোকক ৰাস্তাত মই যি ভাল পাওঁ মোৰ ভিউৱাৰ্ছখিনি সেইখিনিতো দেখাম বুলি মই ভাবিছোঁ, কাৰণ মোৰ ভাল লগা বস্তুবোৰ কি আপোনালোকেতো জানিব লাগিব। তেতিয়াহ'লে ৰাস্তাৰ মাজে মাজে আমি যাই থাকোঁ পাঠশালালৈ।
এজোপা গোলাপ ফুল কিন্তু দুটা কালাৰৰ ফুল ফুলিছে কাৰ কাৰ ঘৰত আছে ইজোপা ফুল মোৰ বাহঁতৰ ঘৰত আছে সেইকাৰণে আপোনালোককো দেখালোঁ বহুত ভাল লাগে ফুলজোপা মোৰ আজি ব্লগটো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব নাপাহৰিব যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ হ'বলগীয়া মৰমৰ সদস্যবিলাক মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ এটা লাইক কমেণ্টে মোক বহুত আনন্দিত কৰে আৰু মই নতুন নতুন ভ্লগছ বহুত ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ অতি জল্দি আপোনালোকৰ লগত মই সদায় থাকিব বিচাৰোঁ আৰু এই সুযোগকণ অকণমান হ'লেও আপোনালোকে মোক দিব তেতিয়াহ'লে আজি বেছি দেৰি নকৰোঁ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ